নমস্কাৰ, মোৰ নাম ৰিন্তু গগৈ। ঘৰ লখিমপুৰ জিলাৰ ঢকুৱাখানা সমষ্টিৰ ঘিলামুৰাৰ খুবেই ভিতৰুৱা অঞ্চল চাকলিত মোৰ ঘৰ। আশা কৰোঁ আপোনালোকে ঘৰৰ পৰিয়ালৰ সৈতে সকলো ভালেই আছে। এই ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব। এই ভিডিঅ'টোৰ পৰা হয়তো আপুনিও লাভান্বিত হ'ব পাৰে। মই এজন শিক্ষিত নিবনুৱা যুৱক, খুবেই দুখীয়া ঘৰৰ ল'ৰা। মই এটা ইণ্টাৰনেশ্যনেল অনলাইন প্ৰজেক্টৰ লগত জড়িত। এই চিষ্টেমটোৰ লগত জড়িত হৈ খুবেই লাভান্বিত হৈছো। আজি আপোনালোকে যেনেদৰে মোৰ এই ভিডিঅ'টো ছচিয়েল মিডিয়াত চাই আছে, ঠিক তেনেদৰে ময়ো এদিন ছচিয়েল মিডিয়াত ভিডিঅ' চাই থকা অৱস্থাত এজন বন্ধুৰ ভিডিঅ' দেখা পাওঁ। সেই ভিডিঅ'টো চোৱাৰ পিছত মনৰ ভিতৰৰ পৰা জীৱনত কিবা এটা কৰাৰ হেঁপাহ জাগি উঠিল। সেই বন্ধুজনৰ লগত যোগাযোগ কৰি এই অনলাইন চিষ্টেমটোৰ বিষয়ে ভালকৈ বুজি ললো। আজি মই এই অনলাইন চিষ্টেমটোৰ এছিষ্টেণ্ট ছুপাৰভাইজাৰ হিচাপে কাম কৰি আছো। ইয়াত নিবনুৱা যুৱক যুৱতী, কলেজ ষ্টুডেণ্ট, ঘৰ গৃহিণীকে আদি কৰি সকলোৰে এই চিষ্টেমৰ লগত জড়িত হৈ ভাল এটা ইনকাম ল'বলৈ সক্ষম হৈছে। আপুনি যদি ঘৰতে বহি এই চিষ্টেমৰ জৰিয়তে 2 পৰা 3 ঘণ্টা সময় দি আপুনি ব্যৱহাৰ কৰা এণ্ড্ৰইড মোবাইলটোৰ দ্বাৰা ভাল এটা ইনকাম ল'ব বিচাৰি আছে, তেনেহ'লে তলত দিয়া হোৱাটছএপ নম্বৰত যোগাযোগ কৰিব। নিশ্চয় আপোনাক মই সহায় কৰিম। এই চিষ্টেমটোৰ লগত জড়িত হৈ আপোনাৰ জীৱনৰ ৰং সলনি কৰিব বুলি আশা ৰাখি আজিলৈ এৰিছো। ধন্যবাদ।